এয়া গুৱাহাটীৰ অনিল নগৰ নহয়, নবীন নগৰ নহয়, আমি দেখুৱাবলৈ লৈছোঁ হাজো নলবাৰী বৰপেটা সংযোগী পথ। এয়া চাওক বানৰ বিভীষিকা, বানৰ কবলত এতিয়া হাজো নলবাৰী পথ। এয়া চাওক কি ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাব ইয়াৰে সামগ্ৰিক পৰিৱেশ, কেনেকুৱা এটা পৰিস্থিতি ইয়াতে বিৰাজ কৰিছে। ইয়াতে যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। এয়া চাওক এক কালৰূপী ধাৰণ কৰিছে বাঢ়নি পানীয়ে। এয়া হাজো নলবাৰী বৰপেটা সংযোগী পথৰ এয়া এক বিপদসংকুল যিটো পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছে। এয়া চাওক এক বানৰ কি তাণ্ডৱ ইয়াতে চলি আছে। এয়া ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক ইয়াৰে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিব। ইয়াতে উপস্থিত আছে ইয়াৰ জনসাধাৰণৰ পৰা জানিব বিচাৰিম ইয়াৰে। নাই মই ওচৰৰে মানে মই মালিকৰ পৰা আহিছোঁ। মালিকৰ পৰা আহি কিনে মানে মই ওচৰ অকণমান চাই আছোঁ আৰু কিবা সাহায্য পাৰিলে মই দিও যাওঁ। তেনেকৈ আহিলোঁ। তেওঁলোকে মানুহখিনি বহুত কষ্টত আছে, গতিকে অতি শীঘ্ৰে মানুহখিনিক মানে মুক্তি পোৱাটোৰ আশা কৰোঁ আৰু ভগৱানৰ ওচৰত। এয়া চাওক হাজো নলবাৰী বৰপেটা সংযোগী পথৰ কি ভয়াৱহ ৰূপ, বাঢ়নি পানীয়ে কি ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত। এক সাগৰ সদৃশ পৰিণত হৈছে এই হাজো নলবাৰী যিটো বৰপেটা সংযোগী পথৰ যিটো পৰিৱেশ। এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব, শিহৰণকাৰী দৃশ্য, যিটো বানৰ যিটো তাণ্ডৱ। ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ, কি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান। বাঢ়নি পানীয়ে কি ভয়ংকৰ বানৰ তাণ্ডৱ সৃষ্টি কৰিছে। এয়া চাওক বিপদসংকুল যিটো পৰিৱেশ ইয়াতে বৰ্তমান বিৰাজ কৰিছে। চাওক কি ভয়ংকৰ কালৰূপী ধাৰণ কৰিছে বৰ্তমান ইয়াৰে বাঢ়নি পানীয়ে। ইয়াতে আমাৰ ওচৰতে আছে ইয়াতে বানপীড়িত ৰাইজ, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম পৰিস্থিতি এবাৰে দেখা পালোঁ আমি ইয়াতে। কি ক'ব এই ক্ষেত্ৰত? এতিয়া এই বানপানী এতিয়া চব মানুহৰ অসুবিধা হৈছে, বিৰাট বেয়া লাগছে আৰু উঠা বাধা কৰি গুচি যাই আছে না মানুহগিলা। এতিয়া শিবিৰত আছে আৰু এই পানীটো নোহোৱা হ'ব লাগে, সামানটো এইটো ঠিক কৰি দিব লাগে আমাক। এই যিটো বানপানীৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে? বহুত ক্ষয় ক্ষতি হৈছে। ইয়াৰ দ্বাৰা চৰকাৰক এটা অনুৰোধ কৰিম যে অলপ আহিব লাগে, ইয়াত চাব লাগে স্পটত, যে যি নেকি আমাৰ ইয়াত আজি 2 দিন 3 দিন একো খোৱা লোৱা পোৱা নাই, প্লাছ আমাৰ জীৱ জন্তু এইবিলাক বহুত কষ্টত আছে। এবাৰ আহি চাব লাগে। আপোনালোকে ক'ত বসবাস কৰি আছে? ক'ত বসবাস আৰু ঠিক নাই আৰু ক'ত যাব লগা হৈছে, নিজৰ ঘৰৰ মানুহকে বচাম নে নিজকে বচাম, একো মানে ৰিক্সা কৰিব পৰা নাই, একো সিদ্ধান্তই ল'ব পৰা নাই এতিয়ালৈকে। খোৱা লোৱা সমস্যা হৈছে? খোৱা লোৱাতকৈ আগতে এতিয়া নিজৰ মানুহখিনি ষ্টক ক'ৰবাত যদি ভাল জেগা পালোঁ হয়, আগে মানুহখিনি হ'ব মানে নিৰস্থায়ী ঠাই লাগে, য'ত মানুহখিনি আগতে স্থায়ী হয়, তাৰে পিছত খোৱা লোৱাৰ চিন্তা হ'ব। হয়, বানপীড়িত ৰাইজে এই কথা স্পষ্ট কৰি দিছে যে যথেষ্ট কষ্ট হৈছে, তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। সেইটো এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। বানৰ যিটো বিভীষিকা, এয়া বানৰ যিটো তাণ্ডৱ, যাৰ ফলত বানপীড়িত ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে থাকিবলৈ ঘৰ নাই, থাকিবলৈ আশ্ৰয় নাই। এতিয়া অনাই বনাই অ'তো থাকিবলগীয়া হৈছে, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। কি খাব কি নাখাব এক ডাঙৰ সমস্যা। বৰ্তমান পুঠিমাৰী নদীয়ে এক বানৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু পুঠিমাৰী নৈৰ ওচৰতে বসবাস কৰা এইসকল লোকৰ অৱস্থা চাওক। বানত এক বিধ্বস্ত হৈ পৰিছে। তেওঁলোকে নিজৰ বাসগৃহ এৰি এইদৰে মথাউৰি তেওঁলোকে থাকিবলগীয়া হৈছে। মই ইয়াৰে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাব ইয়াৰে সামগ্ৰিক পৰিৱেশ, কেনেকুৱা অভাৱনীয় অৱস্থাত এওঁলোকে বসবাস কৰিছে বৰ্তমান সময়ত। যিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানী যিটো বিভীষিকা বৰ্তমান এই মুহূৰ্তত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু নিজৰ বাসগৃহ এৰি এইদৰে কি ধৰণে তেওঁলোকে মথাউৰিৰ ওপৰত তেওঁলোকে বসবাস কৰিব লগা হৈছে। চাওক তেওঁলোকৰ কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে, বৰ্তমান কেনেকুৱা ধৰণৰ তেওঁলোকে পৰিস্থিতি তেওঁৰ সন্মুখীন হৈছে। এমুঠি অন্যৰ বাবে তেওঁলোকে এতিয়া হাহাকাৰ সৃষ্টি কৰিব লগা হৈছে, তেওঁলোকৰ থাকিবলৈ অসুবিধা হৈছে। এনেকুৱা বানপীড়িত সমস্যা তেওঁলোকে ভুক্তভোগী হৈছে। ভুক্তভোগী এজন দাদা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ কি ক'ব এই সন্দৰ্ভত, তেওঁৰ কেনেকুৱা সমস্যা হৈছে বৰ্তমান এই বাঢ়নি পানী যি তেওঁলোকৰ ক্ষতিগ্ৰস্ত কৰিলে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা। হয় দাদা, কি ক'ব আপোনাৰ? বহুত একেবাৰে পানী ভাইটি একেবাৰে আহি আছে। বৰষুণে হৈ গ'ল, আজি এসপ্তাহৰো বেছি হৈ গ'ল। আহি পেলাই চব নামঘৰ চামঘৰ চব ভাঙি নিলে, বানপানী বঢ়িয়াকৈ উঠি গৈছে আৰু এনে। আজি কিমান দিন হ'ল আপোনালোকে? আজি আমি থাকিব ইয়াতে এসপ্তাহে হ'ল আৰু ভাইটি এনেকৈ।
চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য এতিয়া গিলে একো পোৱা নাই আৰু ভাইটি আৰু নাই এতিয়া গিলে একো অহাই নাই আৰু কেনেদৰে আপোনালোকে চলি এতিয়া আছে আমি কিবাকৈ আৰু খাই আছোঁ আৰু ভাইটি আৰু ধাৰ দুপাৰ কৰি আৰু নাই এতিয়া দিম বুলি কৈছে এতিয়া কেতিয়াবা আহে চৰকাৰলৈ কিবা আহ্বান আপোনালোকৰ এতিয়া আমাৰ চৰকাৰে তোৱে চাৰে যদি আৰু আমাক আৰু এইখিনি নথয় আনন্দ কৰি অলপ আমাক চাই থাকে আৰু খাৱা লোৱাৰ আৰু সেইটোৱে ভাল আৰু আই ইনকাম একোৱেই নাই আৰু নাই তেওঁলোকে এই মুহূৰ্তত যিহেতুকে বহুতো সমস্যাৰ সন্মুখীন হৈছে এমুঠি অন্যৰ বাবে তেওঁলোকে আবেদন কৰিছে যাতে তেওঁলোকক চৰকাৰে তেওঁলোকক খাবলৈ কিছু অন্য প্ৰদান কৰে আৰু তেওঁলোকক থাকিবলৈ যিটো সুবিধা প্ৰদান কৰে বৰ্তমান যিটো এক বিপদসংকুল পৰিৱেশত তেওঁলোকে জীৱন যাপন কৰি আছে আৰু তেওঁলোকে নিজৰ বাসগৃহ এৰি এই মুহূৰ্তত মথাউৰিৰ ওপৰত তেওঁলোকে কি ধৰণে অতিবাহিত কৰিছে এই যিটো বানপীড়িতৰ যিটো সমস্যা তেওঁলোকে ভুক্তভোগী হৈ আছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্ণালিষ্টে ইয়াৰে পৰিৱেশ তেওঁলোকে কি পৰিৱেশত তেওঁলোকে ইয়াতে জীৱন যাপন কৰিব লগা হৈছে এক ভয়ংকৰ ৰূপ যি পুঠিমাৰী নৈৰ যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াতে বিধ্বস্ত হৈ পৰিছে ইয়াতে উপস্থিত থকা ইয়াৰ বাসিন্দাসকল তেওঁলোকৰ এক অলাথনি তেওঁলোকৰ পৰিৱেশৰ সৃষ্টি হৈছে ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাইছে ইয়াৰ পৰিৱেশ মই সেইসকলৰ পৰা জানিব বিচাৰিম এগৰাকী মহিলাৰ পৰা তেওঁ কি পৰিৱেশত হেৰি কৰিছে কওক কি পৰিৱেশ কি আপোনালোকৰ কি সমস্যা হৈছে বানপানী আমাক অতে নিছে ছাগল গৰু একো আমি খাদ্য পোৱা নাই ল'ৰা ছোৱালী একো খাব পৰা নাই আৰু কি ক'ম বাপা হয় না যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ আৰু হয় এতিয়ালৈ চৰকাৰৰ ফালে একো খাদ্য পোৱাই নাই চৰকাৰৰ ফালৰ কিবা অভিযোগ পোৱা নাই চৰকাৰক কি ক'ব এই সন্দৰ্ভত এতিয়া ক'ব লাগিব যে আমি ল'ৰা ছোৱালী ঘৰৰ পৰিয়াল পানীত তল যাই আছোঁ একো আমি একো বস্তুৱে পোৱা নাই পানীত আমি তল যাই আছোঁ ইফালে ছাগল আছে ইফালে গৰু আছে কাৰোবাৰ আধাৰ পোৱা নাই মানুহে খাব পৰা নাই হয় অকল এই মুহূৰ্তত তেওঁলোকৰ এই অভিযোগ যে তেওঁলোকে খোৱাৰ কথাই নহয় জীৱ জন্তুৰ ইয়াতে খাদ্যক লৈ সংকটত পৰিছে জীৱ জন্তুও খাবলৈ পোৱা নাই এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে যিহেতু বানপীড়িত ৰাইজ এই মুহূৰ্তত যি বানৰ যিটো তাণ্ডৱ চলি আছে সাধাৰণ ৰাইজ যি এই বানৰ কবলত পৰিছে তেওঁলোকৰ নিজৰ খাবলৈতো একো নাই আৰু লগতে তেওঁলোকে যি পোহপাল দি আছে জীৱ জন্তু তেওঁলোককো খুৱাবলৈ এমুঠি অন্যৰ অভাৱ হৈছে এই অভাৱ অনাটনৰ মাজত তেওঁলোকে জীৱন যাপন কৰি আছে এই মুহূৰ্তত ইয়াৰ এক সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাইছে মই আৰু এইফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্ণালিষ্টক কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত চাওক আপোনালোকে এই ঘৰ এই বাসগৃহটো চাওক কি ধৰণে বুৰ গৈছে ইয়াত থাকিবলৈ এতিয়া অভাৱ তেওঁলোকৰ এই অভাৱৰ মাজত তেওঁলোকে কি ধৰণে জীৱন যাপন কৰিব লগা হৈছে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক বিপদসংকুল পৰিৱেশ যিটো পুঠিমাৰী নৈ যি বাঢ়নি পানীয়ে ইয়াতে বানৰ তাণ্ডৱ চলাইছে চাওক কেনেকৈ তেওঁলোকে অতিবাহিত কৰিছে এনেকৈ জন্য জীৱন কেনেকুৱা সমস্যা হৈছে সমস্যা মানে কি ক'ম আৰু একদম উপায় নোহোৱা সমস্যা হৈছে এতিয়া গুৱাহাটীত গৈ আছোঁ আমি ঘৰৰ পৰা এয়া দেখিবলৈ পাইছে ফেনে ফুটুকাৰে বাঢ়িবলৈ লৈছে বাঢ়নি পানীয়ে এই হাজো নলবাৰী বৰপেটা সংযোগী পথ যিটো এক দুৰৱস্থা দেখিবলৈ পাইছে আপোনালোকে এতিয়া সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ চলিছে এয়া চাওক কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাতায়াত সম্পূৰ্ণভাৱে ইয়াতে চলাচল বন্ধ কৰা হৈছে আৰু এক বানৰ বিভীষিকা ইয়াতে সাগৰ সদৃশ হৈ পৰিছে ইয়াৰে পৰিৱেশ চাওক কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাজো নলবাৰী বৰপেটা সংযোগী পথৰ এয়া এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব চাওক ভিডিঅ' জাৰ্ণালিষ্টে ইয়াৰে সমগ্ৰ দৃশ্য আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছে বন্ধ হৈ পৰিছে ইয়াতে যাতায়াতৰ ব্যৱস্থা স্তব্ধ হৈ পৰিছে জনজীৱন সাগৰ সদৃশ হৈ পৰিছে ইয়াৰে পৰিৱেশ ভিডিঅ' জাৰ্ণালিষ্টে আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছে ইয়াৰে বিপদসংকুল যিটো পৰিৱেশ ইয়াৰে ভয়ানক যিটো কালৰূপী ৰূপ বানৰ তাণ্ডৱ লাভিন আছামৰ যোগেৰে আমি সম্প্ৰচাৰ কৰি আছোঁ ইয়াৰে বানৰ যি বিধ্বংসী ৰূপ আজি আতংকময় এক ৰূপ ধাৰণ কৰিছে হাজো নলবাৰী সংযোগী বৰপেটা যিটো পথ এই পথ এক ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে বাঢ়নি পানীয়ে একদম অসুবিধা পাইছোঁ গাঁৱত ইমান পানী এতিয়া এইবিলাক ক'ত লৈ যাই আছে এইবিলাক চাং ভাংচি চাং পাতি হয়
নাই নাই ক'ত আছে এতিয়া বৰ্তমান এতিয়া আমি মেডিকেলত আছোঁ চৰকাৰে ব্যৱস্থা কৰি দিয়া নাই আৰু নিজে সোমাইছে দিছে সেইকাৰণে আছোঁ প্ৰশাসনে কেনেকুৱা ধৰণৰ আপোনালোকক সহায় কৰিছে প্ৰশাসনে সেনেকুৱা বিশেষ একো অসুবিধা নাও সেনেকৈ দিয়া নাই অসুবিধা হ'লে ফোন মাৰিলে আহে সেই আৰু আমি আহিলোঁ অভিযোগ বোলে এনেকুৱা একো নাই বৰষুণ যিহেতু দিছে আৰু যিহেতু একদম নেৰানেপেৰা বৰষুণ আৰু গোটেই গম পায় সমগ্ৰ অসমবাসীয়ে গম পায় সেই হিচাপে চৰকাৰে নিজৰ সাহায্যখিনি ভালকৈ দিলে হ'ল যাতে আমাৰ গোটেই ৰাইজৰ কাৰো আলাই আথানি নহয় আৰু এতিয়া যিটো পানী বাঢ়িব ধৰিছে কোনো কমাৰ কোনো হেৰি দেখাই নাই আগৰ বছৰ ধৰি যিটো এইটো প্ৰাকৃতিক দুৰ্যোগ যিটো এইটো এটা মানে আপোনাৰ পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে ঠিক আছে আজি যিটো অৱস্থা হৈছে এই অৱস্থাটোত কোনো পাৰ্মানেণ্ট চলিউশ্যন আমি একো দেখিয়ে পোৱা নাই গুৱাহাটীটো পানী গুৱাহাটীটো কৃত্ৰিম বান বাৰু নলা সেইবিলাকৰ কাৰণে জাবৰ জোঁথৰৰ কাৰণে আজি বানপানী হৈছে কিন্তু গুৱাহাটী আজি আমাৰ গাঁৱৰ অৱস্থা যিটো হৈছে সেইটো এনেকেই যদি থাকে তে আজি আমাৰ অসম মানে বেলেগ দেশ ক'ত উন্নত হৈছে আমাৰতো আজি বানপানীটো মেইন সমস্যা হৈয়ে থাকিব তাৰ কোনো সমাধান আমি নাপালোঁ আমি অনুৰোধ কৰোঁ চৰকাৰক যাতে তেওঁলোকে এই সমাধান অতি সোনকালে দিয়ে আৰু বানপীড়িতসকলে যাতে সাহায্য পায় সেয়ে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ ধৰণৰ বিপদসংকুল হৈ পৰিছে এই বানপীড়িত ৰাইজৰ কেনেকুৱা সমস্যা হৈ পৰিছে ঘৰৰ ভিতৰ পৰ্যন্ত সোমাই পৰিছে আৰু ভিডিঅ' জনালিষ্টে আপোনালোকক দেখুৱাব ইয়াৰ পৰিৱেশ প্ৰশাসনে বৰ্তমান কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰি আছে এই মুহূৰ্তত আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম তাৰমানে একো খাব ল'বৰ কাৰণে পৰা নাই জাগা জৰিত ভাত বনাব নোৱাৰোঁ চাহ বনাব নোৱাৰোঁ যোগাৰ পাতিৰো অসুবিধা কোনো এটা চৰকাৰৰ ফালৰ পৰা আজিলৈকে খবৰ নাই অসুখ হৈছে টেবলেট আনি খাৱাৰ কাৰণে পইচা নোপোৱা হৈছোঁ গতিকে এইবিলাক হ'লে কেনেকুৱা হ'ব বাপৈ পাৰিলে আমাক সহায় কৰিলে ভাল পাম আৰু মানুহখিনি সুস্থ হৈ যাওঁ পানীত আজি 4 দিন হ'ল নেকি 4 দিন হ'ল এতিয়ালৈকে কোনো সা সুবিধা দিয়া একো আহাই নাই কোনো মানুহ খবৰে লোৱা নাই খাব দিব দূৰত থকা খবৰে কৰা নাই জানিছে কি ক'ম আৰু আজি মই 2 দিন অসুখত পৰি আছোঁ সহ্যকতা এতিয়ানে অলপ উঠি কেনে নাই থিয়া হৈছোঁ জানিছে বাপা আৰু কি বুলি ক'ম এই চৰকাৰ হ'লে কেনেকুৱা হ'ব তেওঁলোকে অন্ততঃ খবৰটো লৈ যাওক ইমান বিপদত পৰিছোঁ মানুহখিনি জানিছে আচলতে গোটেই অসমত যি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে আৰু আমাৰ হাজো সমষ্টি তাৰ পৰা ব্যতিক্ৰম নহয় উত্তৰ হাজো বিশেষকৈ গোটেই হাজো সমষ্টিতে হৈছে বিশেষকৈ উত্তৰ হাজোত সাংঘাতিক পৰিৱেশ হৈছে আৰু বিভিন্ন অঞ্চলৰ মানুহ ইতিমধ্যে ঘৰত ভিতৰত তেওঁলোকে আবদ্ধ হৈ আছে আৰু এটা খুব বস্তু প্ৰয়োজন আছে সেইটো হৈছে খোৱা পানীৰ অভাৱ খোৱা পানী আৰু দৰৱৰ খুব অভাৱ হৈছে গতিকে প্ৰশাসনলৈ অনুৰোধ খোৱা পানী আৰু দৰৱৰ যাতে অতি সোনকালে ব্যৱস্থা কৰে বৰ্তমান গোটেই অসমতে আচলতে বানপানীৰ সৃষ্টি হৈছে আৰু ইমান দিনে আচলতে গোটেই সমগ্ৰ অসমবাসী এটা দাবী উত্থাপন কৰি আছে অসমক আচলতে অসমৰ যি বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ অনুৰোধ ৰাজ্য চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যিহেতু একেখন চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য শাসন কৰি আছে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু অতি শীঘ্ৰে অসমলৈ এটি শপত যাতে বানপানীৰ পেকেজ কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ माजे माजे এইবিলাক কাম কৰো यहाँ ड्यूटी बढ़िया चल रही है लोगों से कोई दिक्कत ना कोई दिक्कत नहीं है खाना मान रहे हैं चल रहा है कोई इक्का दुक्का है उनको बांध की समस्या और अधिक ना कोई समस्या नहीं है हेल्प कर रहे हैं हम इनकी सब पब्लिक की हेल्प कर रहे हैं बस पब्लिक हेल्प कर रहे हैं जी आपको कोई दिक्कत नहीं है नहीं हमारा कोई दिक्कत नहीं पब्लिक को जैसे बता रहे हैं वैसे मांग रहे हैं
बाकी ठीक है, पब्लिक भीड़ भड़ाका पिकनिक मनाने के लिए गहरा आ रहे पानी है हैं। वहाँ जाने से रोक रहे हैं। ज़्यादा गहरा नहीं जाना। जहाँ कहीं गहरा पानी है वहाँ बाकी जाने ठीक रोकना है। ही पड़ता है फिर। এই মুহূৰ্তত প্ৰশাসনে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিছে আৰু স্থানীয় ৰাইজৰ পৰা কোনো ধৰণৰ তেওঁলোকে অসুবিধা পোৱা নাই বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু বানপীড়িত ৰাইজৰ সুবিধাৰ্থে তেওঁলোকে এই দায়িত্বসমূহ খুব কটকটীয়াভাৱে তেওঁলোকে পালন কৰিছে আৰু আপোনালোকে বিভিন্ন ধৰণৰ বা বাতৰিৰ বাবে চাই থাকিব লাভ ইন আছাম।